কোচ ৰাজবংশী ছাত্ৰ সন্থা সন্মিলনী যুৱ সন্মিলনী KRSS আৰু কালচাৰেল ছ'চাইটি আৰু ভালেকেইটা সংগঠনৰ নেতৃত্বত আমি আজি কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক পৰ্যালোচনা সভা বঙাইগাঁৱত আমি অনুষ্ঠিত কৰিছোঁ। তাতে কেইটামান সিদ্ধান্ত আমাৰ লোৱা হ'ল, কেইটামান সিদ্ধান্তত আমি উপনীত হৈছোঁ। আমি দেখিবলৈ পাইছোঁ প্ৰতিখন চৰকাৰে কেৱল কোচ ৰাজবংশীসকলক ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ভোট বেংক হিচাপে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কোচ ৰাজবংশীসকলৰ যিবিলাক সমস্যা হৈয়ে ৰৈ গৈ আছে, সেইকাৰণে সমস্যাবিলাক সমাধান কৰাৰ আমি কোনো এটা চৰকাৰক আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে কোচ ৰাজবংশীসকলে সিদ্ধান্ত লৈছে নিজৰ সমস্যা সমাধান কৰিব লাগিলে নিজৰ ৰাজনৈতিক প্ৰতিনিধি আমি বনাবই লাগিব। যেতিয়ালৈকে আমি দিছপুৰত হওক দিল্লীত আমাৰ প্ৰতিনিধি নাথাকিব তেতিয়ালৈকে কোচ ৰাজবংশীসকলক যিমানে নেতৃত্বসকলে শিৰ ফুলাই ডাঙৰ ভাষণ নিদিয়ক কিয় কোচ ৰাজবংশীসকলৰ সমস্যা কোনেও সমাধান নকৰে। সেইকাৰণে কোচ ৰাজবংশীসকলে বহু দিনত এই যে প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ যি প্ৰৱণতা তাৰ পৰা সিদ্ধান্ত লোৱা হ'ল এতিয়া কোচ ৰাজবংশীসকলক আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত 14টা সমষ্টিত কোচ ৰাজবংশীসকলক টিকেট দিবই লাগিব। ইয়াত যদি আমাক নিদিয়ে তেতিয়াহ'লে 30টা সমষ্টিত আমি প্ৰত্যেকটো দল হয় বিজেপি বা কংগ্ৰেছ বা AGP আমি তিনিটা দলক আমি সকীয়াই দিছোঁ। 14টা সমষ্টি যদি কোচ ৰাজবংশীসকলক প্ৰাৰ্থিত্ব নিদিয়ে 30টা সমষ্টি কোচ ৰাজবংশীসকলে হেৰাই দেখাই দিব। আমি বিচাৰিছোঁ বঙাইগাঁও, অভয়াপুৰী, বিলাচীপাৰা, গোলকগঞ্জ, বাওখুংগুৰি, বিজিনী, মানাছ, চৰভোগ, মংগলদৈ, চিপাঝাৰ, ডিমৌ, নগাঁও, পলাশবাৰী এইকেইটা সমষ্টি আমি বিচাৰিছোঁ। আৰু আপোনালোকে গম পায় 30ৰ পৰা 40টাৰ ভিতৰত কোচ ৰাজবংশীসকলৰ নিৰ্ণায়ক ভূমিকা আছে। এই কোচ ৰাজবংশীসকলৰ যিবিলাক দাবী আমি দীৰ্ঘদিন যি সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যি ৰাজপথত আমাৰ কাৰণে যিসকল হেঙাৰ হৈ আছে সেইসকলক আমি সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ, বিভিন্ন দলসমূহক সকীয়াই দিছোঁ। কোচ ৰাজবংশীসকলৰ নিজৰ চিন্তাধাৰাৰ এইবাৰ বুদ্ধিমতাৰে বিবেকেৰে এইবাৰ ভোট প্ৰদান কৰিব। যিসকলে আমাক বিৰোধিতা কৰিছে সেইসকলক মুখ ঠেকেচা খুৱাই এইবাৰ আমাৰ সময় আহি পৰিছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ যিসকলে কোচ ৰাজবংশীসকলৰ সমস্যাবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ মাজত সংঘাত সৃষ্টি কৰাৰ যি সমস্যা মানে বঢ়োৱাৰ কাৰণে যি প্ৰৱণতা ৰচিছিল সেইসকল ব্যক্তিক এইবাৰ আমি ৰাজনৈতিক মুখ ঠেকেচা খুৱাম আৰু সেইসকল ব্যক্তিক আমি ৰাজনৈতিক পথত আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কেনেকৈ কৰিব লাগে, কাক কেনেকৈ আমি চেলেঞ্জ কৰিব লাগে এইবাৰ আমি দেখাই দিম। সেইকাৰণে আমাৰ মাজত ক্ষোভ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আমি ভোটৰ জৰিয়তে আমি কেনেকৈ কনভাৰ্ট কৰিব পৰা যায় সেইখিনি কাম কৰিম। আমাৰ এটাই আহ্বান ৰাইজৰ সিদ্ধান্ত কোচ ৰাজবংশীসকলৰ এই যদি 14টা সমষ্টিত যদি কোচ ৰাজবংশীসকলৰ প্ৰাৰ্থিত্ব নিদিয়ে 30টা সমষ্টিত কোচ ৰাজবংশীসকলে হেৰাই দিয়াৰ ব্যৱস্থা আমি কৰিম। যিটো BTC হৈছিল এইবাৰ আমি কৰিম। কাৰণ আমি হিন্দু মুছলিম এইবোৰ কথা কৈ আমাৰ সমাজখন বিভাজিত কৰি যেনেকৈ আমি অৰ্থনৈতিকৰ পৰা সামাজিক ৰাজনৈতিকভাৱে আমি দুৰ্বল আৰু বেছিহে আমি হৈছোঁ, আমি সুৰক্ষিত নাই। এই সুৰক্ষিত নাথাকা জেগাত আমাৰ আজি অৰ্থনৈতিকত আজি বঙাইগাঁও ধুবুৰী এই অঞ্চলত আৰু যিবিলাক কোচ ৰাজবংশী অধ্যুষিত অঞ্চল এইবিলাকত কিন্তু আমি দেখা পাইছোঁ দিল্লী UP এই অঞ্চলৰ মানুহবিলাক অৰ্থনৈতিক দিশত টনকিয়াল হৈ কিন্তু জেগাত গৈ আছে। আমি কেৱল আমাক ৰাজনৈতিক পাক চক্ৰত বন্দী কৰাই আমাক মানে একদম তেজ মানে শুহি মানে খাই আছে। সেইকাৰণে আমি এটা কথাই কৈছোঁ কোচ ৰাজবংশীসকলৰ নিজা সিদ্ধান্ত আমাক যদি এইবাৰ এই সিদ্ধান্তত যদি কোনোবাই যদি আমাক সহযোগিতা নকৰে কোচ ৰাজবংশী সমাজে যি কৰিব লাগে সেইটো কাম কৰি যাব। আৰু আমাৰ আজি ৰাজনৈতিক বাতাবৰণ তাৰপিছত আমাৰ অহাকালি কাৰ্যনিৰ্বাহক সভা আছে, সেই সভাৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী এই দাবী যদি পূৰণ কৰাৰ ক্ষেত্ৰত যদি পুনৰ যদি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বিচাৰে তাৰ কালি আমি সিদ্ধান্ত ল'ম। মোটামুটি আমাৰ এটা স্পষ্ট কথা কোচ ৰাজবংশীসকল কোনোপধ্যে বঞ্চিত নহয়। ইমান জনসংখ্যা থকাৰ পিছতো আজি অসম বিধানসভাত কোচ ৰাজবংশীসকলৰ এটা মন্ত্ৰিত্ব নাই, খুব লাজৰ বিষয়, দুখৰ বিষয়। সেইকাৰণে যাতে এইবাৰ এই দুখ লাজ লগা ভয়াৱহ প্ৰৱণতাৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণত আমি সংকল্পবদ্ধ হৈ এই কামত আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া কথা হ'ল আমি আজি মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছোঁ কালি কিবা এটা গোট খুলিছে। আমি এটা কথা কৈছোঁ কি আক্ৰাছোঁ এটাই আক্ৰাছোঁ, ইয়াত কোনো গোটৰ কোনো কথা নাই। ৰাইজে যিটো বিচাৰিছে সেইটোৱে হ'ব। ইয়াত এই যে আগৰ যি প্ৰৱণতা আক্ৰাছোঁ দুজন মানে লগ হৈ ৰাজনৈতিক ইলেকশ্যন আহিলে ৰাজনৈতিক লিডাৰৰ পিছে ঘূৰি ফুৰি টকা ঘটা এই পৰম্পৰাবিলাক এতিয়া আৰু ৰাইজে আস্থাত নলয়। যাৰ কাৰণতে কালি যিটো ঘটনা হৈছে আজি মণিৰাম ৰায়তো তাৰ আগৰ দিনা কি কৰিলে মিডিয়াৰ আগত আমি দেখিবলৈ পাইছোঁ আক্ৰাছুৰ পৰা অব্যাহতি ল'ল। আক্ৰাছুৰ পৰা অব্যাহতি লোৱা মানুহজন আৰু কেনেকৈ আৰু আক্ৰাছুৰ মানে সভাপাতি তাতে আৰু সভাপতিজন হয়, এইটোতো খুব দুখ লগা কথা। সি যদি আক্ৰাছুৰ পৰা অব্যাহতি লৈছে আৰু নতুনকৈ আৰু কি আক্ৰাছুৰ সভাপতি হয়।
ৰাইজে এতিয়া বুজিছে, ৰাইজে পৰিপক্ক হৈছে। ৰাইজক এতিয়া আৰু মানুহে যেনেকৈ আগতে বিভ্ৰান্তিমূলক কথা কৈ ইফাল সিফাল কৰিছে, যাৰ কাৰণতে কালি ধৰি লওক ৰাতি সেই ঘটনা ঘটিল। আমি গম পোৱা নাই কোনে কৰিছে, কিন্তু এইটো ৰাইজে কৰিছে নিশ্চয়। ৰাইজৰ দুখ লগা কামখিনি ৰাইজেতো সিদ্ধান্ত ল'বই। সেইকাৰণে আমি আহ্বান জনাইছোঁ কোচ ৰাজবংশী জনগোষ্ঠীক ইলেকশ্যনৰ আগত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা কোনে যাতে এই কাম নকৰে, তাৰ কাৰণে ৰাইজক আৰু ষ্ট্ৰং হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাইজক বিক্ৰী কৰিব বিচৰা যিসকল নেতৃত্ব থাকিব, সেইসকলক উচিত শিক্ষা ৰাইজে দিব, মানে আমাৰ স্পষ্ট কথা। মানে মণিৰাম গোটক আপুনি এক প্ৰকাৰভাৱে ভুৱা বুলি আখ্যা কৰিছে নেকি? মণিৰাম গোট ক'ত জন্ম হ'ল? মণিৰামটো কালি পৰহিলৈকে আমাৰ কাৰ্যনিৰ্বাহক মানে কাৰ্যকাৰী সভাপতি হৈ আছিল। তাৰ ব্যক্তিগত কথা হিচাপে সেই সংগঠনৰ নাথাকিবও পাৰে। কালি আৰু হঠাৎকৈ এটা সংগঠন খুলিলে, জন্ম দিলে, এইটো হ'ল নেকি? আজি আমাক চাওক, আমাৰ সংগঠনৰ এটা নীতি নিয়ম থাকে। আজি কোচ ৰাজবংশী ছাত্ৰ সন্থা আজি ইমান দিন হ'ল, আমাৰ সংবিধান আছে। সংবিধান মতে আমাৰ যিখিনি কাম কৰিব লগা সেইখিনি আছে। আজি সভাপতি সম্পাদক যোনে বেয়া কাম যদি কৰিছে, ইয়াত সভাপতি সম্পাদক অল ইন অল নহয়। সভাপতি সম্পাদকে যদি ভুল কাম কৰে, কিয় যদি ভুল কাম কৰা সেইটো এক্সিকিউটিভ ধৰিলে তাকতো অনাস্থা আনাৰো প্ৰস্তাৱ আছে, অনাস্থা আনিব পাৰে। সভাপতি সম্পাদক হ'লে 2 বছৰ কাৰ্যকাল, 2 বছৰ কাৰ্যকাল পাৰ হ'বই লাগিব, কোনো কথা নাই। যদি সভাপতি সম্পাদকে সংবিধান বিৰোধী কামত যদি লিপ্ত থাকে, তাক 1 সপ্তাহৰ ভিতৰত বা 2 দিনৰ ভিতৰত তাৰ প্ৰতি অনাস্থা আনি চব কাম কৰিব পাৰে। কিন্তু তাকে নকৰি জাতিটোৰ যদি ভাল পায়, জাতিটোক লৈ যদি পৰিকল্পনা আছে, জাতিটোক লৈ যদি ভাল কাম কৰিব লগা আছিল, সংবিধানৰ সংগঠনৰ ভিতৰ চৰাত থাকি এইটো কাম কৰিব লাগিছিল। আজি যদি বলৰাম বৰ্মনে যদি বেয়া কাম কৰিছে, মানে কি? বলৰাম বৰ্মনে বেয়া কাম কৰা মানে কি? মণিৰামে আঁতৰি যোৱা মানে কি? মোক আৰু বেয়া কাম কৰিব সুবিধা দিল, এইটো কেনেকুৱা কথা হ'ল? তাৰ যদি ভাল কাম কৰিব যদি ইচ্ছা আছে জাতিটোৰ প্ৰতি, সংগঠন কিয় খুলিব? এই সংগঠনত থাকিতো কাম কৰিব পাৰে। আজি বলৰাম বৰ্মন, মনোজ ৰায় যদি বেয়া কাম কৰে, তেখেত দুজনক ওলাই দিয়ক, তেখেত দুজনক ওলাই দিয়াৰ ব্যৱস্থা আছে নহয়। তাকে নকৰি আজি জাতিৰ কথা ডাঙৰ ডাঙৰ কথা কৈ ক'লে নহ'ব। আজি মণিৰাম ৰায়টো চাওক, হাস্যকৰ কথা। আজি যেতিয়া প্ৰমোদ বড়োৰ চৰকাৰ আহিছিল, অহাৰ পিছত আমি দেখিলোঁ যে ৰাজনৈতিক সভাত সি অকলে মানে ষ্টেজত উঠি সি ডাইৰেক্ট সমৰ্থন কৰিছিল। সংগঠন এটা অৰাজনৈতিক সংগঠন এটা পাৰে নেকি? তেনেকৈ বহুত কথা আছে। এতিয়া ৰাইজে ডিচিশ্যন ল'ব, ৰাইজে কি কৰে। আমাৰ এটা কথা, ৰাইজে আমাক একত্ৰিতকৰণ কৰি মোক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছে, মনোজ ৰায়ক সভাপতি হিচাপত দায়িত্ব দিছে। আমি 1 ইঞ্চিও বিচলিত নহয়। যেতিয়ালৈকে আমাৰ সময় আছে, এই সময়ত আমি জাতিৰ কাম আমি কৰি যামেই। ইয়াত যদি কোনোবাই দিশে পঠালি দিয়ে, আমাক যদি হে প্ৰতিপন্ন কৰিব বিচাৰিছে, ৰাইজে ডিচিশ্যন ল'ব।